হেল্ল' গাইজ, গুড মৰ্ণিং। সময়তে ৰাতিপুৱা 4:30 বাজিছে। আমি আজি গৈ আছোঁ এটা ধুনীয়া ঠাইলৈ, গতিকে ভিডিঅ'টো মোৰ লগত আপোনালোকে থাকক। কিন্তু কেনেকৈ ক'ত কি টাইম স্পেণ্ড কৰিলোঁ, কেনেকৈ গ'লোঁ, কেনেকৈ কি কৰিলোঁ, ভিডিঅ'টো ঠিক ক্লিয়াৰ অহা নাই। ৰাতিপুৱা পূৰা আন্ধাৰ হৈ আছে, গতিকে চাওক ভিডিঅ'টো মোৰ লগত কেনেকৈ ক'ত কি কৰিলোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গৈ আছোঁ এতিয়া। আজি আমাৰ লগত আকৌ আছে ভাই, এটা নাম মূলত থাকে মানে যিমান যি সময়ত হ'লেও। গতিকে চাই থাকক আৰু কেনেকুৱা হয়, এইবিলাক চব ফুল হৈ গৈছে বাৰু। আমি যাই আছোঁ এতিয়া, আহি আছোঁ মঙলৈ যাম আৰু মঙলৈ যাই আহিছোঁ। আমি আহি মঙলৈ ক্ৰছ কৰি দিলোঁ, এতিয়া গৈ আছোঁ। ওৰাং পাম আৰু আহি পেলাই ওৰাঙত অলপ এয়া আৰু গৈ আছোঁ। কলীয়া ভোমৰা ব্ৰীজ পাৰ হ'লোঁ আৰু এঘণ্টামান লাগিব। এঘণ্টামানৰ ভিতৰত গৈ পাব লাগে, যদি একো জাম চাম যদি একো নালাগে। গাইজ ফাইনেলি নগাঁও পালোঁ। নগাঁওখিনি টিৰুত আমনি বুলি কয়। ইয়াতে ধুনীয়াকৈ ব্ৰেকফাষ্ট চেকফাষ্ট কৰি লওঁ, কৰি পেলাই গৈ থাকিম আকৌ মহামৃত্যুঞ্জয়। ব্ৰেকফাষ্টটো কৰিলোঁ আমি ধুনীয়াকৈ। ভাই কেনেকুৱা লাগছে? মজা, একদম মজা, বঢ়িয়া। আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ ইয়াতে। এইখন হোটেল ৰাজকমলত ব্ৰেকফাষ্ট কৰিলোঁ। নগাঁও আমনি পুৰি খাই ল'লোঁ। তাৰপিছত এনেকৈ আৰু এতিয়া আকৌ ওলাই দিওঁ মৃত্যুঞ্জয় মন্দিৰলৈ। পুৰি কেইটকা লৈছে? পুৰি 60 টকা। আমাৰ নলবাৰীত যাবা আপুনি এতিয়া 30 টকাত পৰঠা, কিমান ডাঙৰ পৰঠা দিব, তুমি তাতে খাই আহিবা। 60 টকা বুলি নগাঁৱত পুৰি খাব আহিছোঁ আমি। 60 টকা। ভগৱান। ফাইনেলি মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোঁ আমি। ইয়াৰ পিছফালে দেখা পাইছে আপোনালোকে। গতিকে বহুত অপেক্ষাৰ মূৰত আহি পালোঁ। মন্দিৰ দৰ্শনৰ কাৰণে আমি সোমালোঁ এতিয়া ইয়াতে। ভিতৰত যাওঁ, দেখাই আছোঁ গোটেইবিলাক আপোনালোকক। কেনেকুৱা লাগিছে? মজা 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 লাগিছে। চাই দিয়ক, আপোনালোকৰ মজা লাগিব। আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই দিম আৰু বৰদোৱাত যাম। তাত গৈ পেলাই খানা পিনা খাম আৰু তাতো ক'ত কি আছে চাই লওঁ, আপোনালোকক দেখাব চেষ্টা কৰিম। ওলাই দিলোঁ আমি ইয়াৰ পৰা, এতিয়া বৰদোৱা যাম। চাই দিয়ক ভিডিঅ'টো সকলোৱে। বৰদোৱা পাই গ'লোঁ আমি। এতিয়া ইয়াতে খানা পিনাৰ যোগাৰ কৰিম, খানা পিনা বনাম, খাম, খাই পেলাই আৰু বাকী ক'ত কি আছে এটা দেখাবলৈ আপোনালোকৰ চেষ্টা কৰিম। এয়া হ'ল বৰদোৱাস্থিত আকাশী গংগা। আমি এতিয়া বৰদোৱাত আছোঁ। এয়া দেখিবলৈ পাইছে, পুৰা ফুল দি গেট আপ চেঞ্জ কৰিছোঁ। মানে ইয়াতে আহিলে মানে পেণ্ট পিন্ধিলে সোমাব নিদিয়ে। ধৰক ধুতি এনেকুৱা মানে আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ হ'ব লাগিব আৰু তেতিয়া সোমাব দিব। ছোৱালীবিলাকৰ মেখেলা চাদৰ এনেকুৱা পেণ্ট পিন্ধিলে মানে সোমাব নিদিয়ে ইয়াতে। তাকে গেট আপ চেঞ্জ কৰি লৈছোঁ। যাওঁ এতিয়া ভিতৰলৈ কি আছে দেখাই আছোঁ আপোনালোকক।
ইয়াৰ পৰা ওলাই দিলোঁ আমি। সোমালে নেকি? এই সেৱা কৰিলোঁ ইয়াতে মই। ইয়াতে কি আছে? এবাৰ ইয়াতে কৰিম বাৰু। তাত কৰিলোঁ মই। ইয়াতে তুমি কৰিলা? কৰিলোঁ ৰ'বা। সেৱাটো লৈ লওঁ। ওলাই দিলোঁ ইয়াৰ পৰা। ইয়াৰ মানে ভিতৰত কেমেৰা অলপ নাই সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু ই যাব নোৱাৰিলে মানে ইয়াৰ ধুতি পিন্ধি অহা নাই, পেণ্ট পিন্ধি আহিছিলে, যাব নোৱাৰিলে। তাকে আৰু চাওঁ ক'ত কি আছে দেখাই আছোঁ। এই পিনে যাওঁ। পিনে আপুনি নবদ্য দিব বিচাৰে এইফালে দিব পাৰিব। ইয়াতে মন্দিৰ দৰ্শন কৰা হৈ গ'ল। ওলাই দিলোঁ এতিয়া প্ৰসাদ চসাদ খালোঁ। খাই পেলাই গৈ আছোঁ এতিয়া। খানা বনাইছে তাত দেখাই আছোঁ আপোনালোকক কিমান বাৰ আগবাঢ়িছে খানা পিনা। খানা বনোৱা হৈ গ'লে আমাৰ এতিয়া খাম আৰু। কেনেকুৱা লাগিল দিনটো আজি? নকম চাগে। হা? নকম চাগে। হা? अरे कहना क्या चाहते हो? খানা খাব ৰেডি এতিয়া আমি পূৰা আহি কেতিয়া আহিব কেতিয়া আহিব ৰখি আছোঁ মানে। আমাৰ খানা খোৱা হৈ গ'ল এতিয়া ওলাই দিম ঘৰলৈকে। আপোনালোকক খানা খোৱা দেখাব নোৱাৰো, মোবাইলত মোৰ চাৰ্জ খতম হৈ গ'ল মানে সেইটো কাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকক। এতিয়া অকণমান চাৰ্জ দি লৈছোঁ মোবাইলটো, গতিকে ঘৰলৈ গৈ থাকোঁ এতিয়া। ফাইনেলি আহি পাই গ'লোঁ। ৰাতি 12টা বাজিলে এতিয়া মানে পূৰা ৰাতিপুৱা 4টা বজাতে যোৱা একদম ভাগৰুৱা হৈ আছোঁ। এতিয়া শুই যাওঁ আৰু গুড নাইট। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনাক জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।